हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। नতুन এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া আবেলি সময়ত। এয়া চাই থাকক ভিডিঅ'টো। চাওকচোন, ৰুমৰ ভিতৰত বাৰু পূৰা আন্ধাৰেই হ'ল। আৰু এয়া আমাৰ ল'ৰা ছোৱালীকেইটা পূৰা শুই আছে। এয়া চাওক, ল'ৰাটো একদম গৰমতো কাপোৰ উৰি লৈছে আৰু ছোৱালীজনী এইদৰে শুই আছে দুয়োজনে। চাওক কি ধুনীয়াকৈ শুই আছে, দেখিলে মৰম লাগি যায়। আৰু এয়া মানুহজনে ধুনীয়াকৈ তেতেলী কিনি আনিছিলে, তাকে অকণমান ৰ'দত শুকুৱাই লৈছোঁ ধুনীয়াকৈ। এয়া আচাৰ বনাওঁ বুলি, আচাৰ বনালে দেখুৱাম বাৰু আপোনালোককো কেনেকৈ বনাওঁ। এয়া এইখিনি তেতেলী আৰু এইখিনি ঘৰৰে বিলাহী হয়, এজোপা গছত ধুনীয়াকৈ লাগি আছিলে আৰু এয়া মায়ে ছিঙি লৈ আহিলে। ঘৰৰ বিলাহী সোৱাদেই বেলেগ। আৰু এয়া চাওক, এয়া দেউতাই এইপিনে গছৰ ডাল কাটি আছিলে ধুনীয়াকৈ। এয়া আৰু এইটো আমাৰ চৰকাৰী ঘৰ, বনোৱা হোৱাই নাই, আধৰুৱা হৈ আছে। এয়া বিলাহী ইয়াতে এনেকৈ একেজোপাত লগা নাই বাৰু, দেখুৱালোঁ আপোনালোকক। এয়া মায়ে ভাত কেৰেলা পুলি লৈ আছে। এতিয়া যিহেতুকে বৰষুণ দিছে, সেয়েহে ভাবিলে ভাত কেৰেলা পুলি লগালে ভাল হ'ব। এয়া লগাই দিছে এইজোপা, দেখিছেনে? এইজোপা বিলাহীৰ পৰা মায়ে বিলাহীকেইটা ছিঙিছিলে। সেই ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বিলাহী গছজোপা। আমাৰ ঘৰৰ পিছফালে। এইদৰে এয়া পূৰা আবেলি কাম কৰি আছে। এতিয়া ঘৰ ঝাৰু দি আছে। এইদৰে কাম বনখিনি কৰি আজৰি হৈ লওঁ, তেতিয়া অকণমান নিজেও ৰেষ্ট পাম, সেই বুলিহে কৰি লৈছোঁ। এইজোপা আমাৰ ঘৰৰ দেহা কি আনিছা বেগত? চাওঁ 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 চাওঁ, খুলি দিয়া চাওঁ। আমাৰ দেহাই আমালৈ ছজনা আনি দিছে দেই। তাৰ বোলে মুখখন দেখুৱাব নালাগে, আজি লাজ লাগিছে সেইকাৰণে নেদেখুৱাওঁ। আজি ছজনা খাব পাম আৰু ন। এতিয়া ধূপ-ধূনা দি উঠাৰ পিছত এতিয়া সন্ধিয়া খালি চাহনো কি খাওঁ বুলি ভাবি মুড়ি আনিলোঁ আৰু পিছত বনাইছোঁ, দেখুৱাই আছোঁ আপোনালোকক। যেনে মুড়িখিনি ধুনীয়াকৈ এনেকৈ পিঁয়াজ, তেল আৰু কিবা ধনিয়া পাত, কেঁচা জলকীয়া হ'ব লাগিছিল, কেঁচা জলকীয়া নাই, মই তাতে দুটামান শুকান জলকীয়া কাটি দিছোঁ। দেখিছেনে? এনেকৈ ধুনীয়াকৈ মিশ্ৰণ বনালোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ আমি বনাওঁ, সকলোৱে খাম। গতিকে ভিডিঅ'টো চাই থাকক। আৰু এয়া সকলোকে এনেকৈ দিলোঁ। এয়া দেউতাহঁতে খাই আছে, দেউতাই বাহিৰলৈ যাব আছে। আৰু এয়া দুয়োজনে বিচনাত আহিলে খাই আছে। আৰু এইপিনে মাও খাই আছে, এইপিনে আমাৰ জোনকো খাব দিছোঁ। তাই ব্লাউজ চিলোৱা কামত লাগি আছে, যিহেতুকে ঘৰতে নিজৰ ব্লাউজকেইটা চিলাই লয়। এয়া দেখিছেনে? মই ধুনীয়াকৈ এইখিনি মিছল কৰি খাইছোঁ, একদম ধুনীয়া হৈছে খাবলৈ। এতিয়া কেঁচা ধনিয়া পৰিছোঁ, পিঁয়াজ, জলকীয়া আৰু মিঠাতেল। আপোনালোকে খাবছিলে যে বহুত ভাল লাগে খাই। কেতিয়াবা মন বেয়া লাগিলে এইদৰে জাল দি খাব, অকণমান খাবলৈ বহুত ভাল হয়। ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আজিলৈ ইমানতে